আহক আজি আপোনালোকক এটা নতুন ঠাইলৈ লৈ যাওঁ। Hello guys. অৱশেষত আমি আহি পালোঁ আমাৰ জেগা আৰু এনেদৰে আহি ইয়াত দেখিলোঁ যে এটা ধুনীয়া ব্যৱস্থা আছে গাড়ী ৰাখিবৰ কাৰণে, আৰু যদি আপোনালোকে গাড়ী মটৰ লৈ আহে তেন্তে নিশ্চিন্তভাৱে আহিব পাৰে, কাৰণ ইয়াত এটা সুবিধা আছে, ধুনীয়াকৈ জেগাও আছে। তেন্তে বলক দেৰি নকৰি আমি ভিতৰলৈ যাওঁ। আৰু আপোনালোকে ভিতৰৰ ফালে সোমাই আহিলে দেখিব যে ইয়াতে কিছুমান চিহ্নৰ দ্বাৰা, কিছুমান ছবিৰ দ্বাৰা কিছুমান নিয়ম নীতি দিয়া হৈছে। আশা কৰোঁ আপোনালোক সকলোৱে এই নিয়মখিনি পালন কৰে যেন। মান হ'ব মানে এক কঁকালমান হ'ব। দেখা পালে এইটো এটা সৰু সুৰা পুখুৰী, অৰ্থাৎ আমাৰ গাঁৱলীয়া মানুহৰ আমাৰ পুখুৰী বুলি কওঁ, এইটো এটা চুইমিং পুল বুলি কয়। চুইমিং পুলো নহয়, এইটো কিবা মোবাইল চোবাইল পৰিব হয়, সম্পত্তি এইটো আচলতে দূৰত ৰাখে। এতিয়া আমি জিৰণি লওঁ হেৰি সেইটো ইমৰান, আমাৰ কেমেৰাৰ বেক চাইডে থকা মানুহজন, সেইটো চাহিল। আৰু ইয়াতে এনেদৰে আহি কিনে ইয়াতে বহা জেগা পৰ্যন্ত গোটেইখিনি আছে। আৰু ইয়াতে বহি কিনে ভাতো খাব পাৰে। এতিয়া বৰ্তমান জেগাখিনি ঠিকে আছে, বতাহ আহি আছে। পিকনিক আপুনি এইখিনি জেগাত কৰিব পাৰে যদি আপোনালোকে মেট চেট আনে। ভাবিছিলে এইটো কোনো পিকনিক প্লেচ নহয়। প্ৰথম কথা এইটো হৈছে ফেমিলি পাৰ্ক, অৰ্থাৎ ফেমিলি লৈ পৰিয়াল লৈ কিনে বা এনেকুৱা আহিব পাৰে, অলপ সময় কটাব পাৰে। আৰু ওচৰৰে জেগা, অহা নাছিলোঁ, তো ইচ্ছা কৰিলে আপোনালোকে আহিব পাৰে। আৰু ভিউটো মই দেখাই আছোঁ, ভিউটো চিনেমেটিকত দেখাই আছোঁ, ভিউটো চাই ল'ব। আৰু যদি ভাল লাগে তেতিয়াহ'লে কোনোবাই ফেমিলি লৈ কিনে, পৰিয়াল লৈ কিনে ইয়াতে ধুনীয়াকৈ আহিব পাৰে, অলপ সময় কটাব পাৰে। মাহত হওক, সপ্তাহত হওক, যদি পাৰে আহিব পাৰে। ধুনীয়া জেগা, আপোনালোকে দেখাই পাইছে, ধুনীয়া একদম বঢ়িয়া জেগা। এটা নামি দামী জেগা, য'ত নামটো কি? অমৃত উদ্যান। অমৃত উদ্যান। গতিকে জেগা বহুত পৰিষ্কাৰ। আৰু এইয়া চাওক, এইটো চাওক, এইটো অলপ জুম কৰি দেখাই দিয়ে, এইটো হৈছে ঘৰ মানে মানুহ থকা ঘৰ, চিৰিয়া। তো আমি গৈছোঁ এটা বেলেগ জেগালৈ, যিখিনি পাৰোঁ মই দেখাব চেষ্টা কৰিম। ভিডিঅ'টো চাই থাকক। তো আপোনালোকে যদি সৰু বাচ্ছা লৈ আহে বা এনেকুৱা টাইপৰ খেলাৰ কাৰণে সুবিধা আছে, চাই লওক। ইয়াতে অলৰেডি কেইজনমান খেলি আছে, ইয়াৰ বাচ্ছাটো খেলি আছে অলৰেডি, দেখা পাইছে। ইফালে এনেকুৱা টাইপৰ বাথৰুম চাথৰুম আছে, কিবা কিবি ধুনীয়া সুবিধা আছে। সৰু বাচ্ছা লৈ আহিলে ধুনীয়াকৈ খেলিব পাৰিব ইয়াতে এইবিলাকে। আৰু ইয়াতে হৈছে এটা গেম এটা হয়, এই গেমটো মই দেখাই আছোঁ। ফিল্ডখন দেখা পাইছে কেনেকুৱা টাইপৰ, তাৰমানে এইখিনি ওখ, এইখিনি ডাউন, আৰু বাকী চাইডে চাইডে এনেকৈ বাউণ্ডেৰী টাইপ আছে। আৰু খেলবিধ হৈছে এইটো ৰোলাৰ, কিটো স্কেটিং ক্লাছেছ। ইয়াতে এইটো খেল অৱশ্যে দেখাও নাই প্ৰেক্টিকেলি, আজি শুনিলোঁ বাৰু। ইয়াতে মানে ইয়াতে ফিল্ডখন ইয়াতে থকা বুলি গম পাইছোঁ, কিন্তু গোটেইখিনি পকীৰে হয়। আৰু যি কি নহওক ইয়াতে খেলিব পাৰে চাগে, খেলা কেতিয়া হয় গম নাপাওঁ, কিন্তু জাষ্ট দেখিলোঁ খেলিব পৰা ব্যৱস্থাটো আছে। আৰু ইয়াতে ওপৰত চাগে এইটো কি বা চাওঁ, যাবৰ কাৰণে চেষ্টা কৰিম বাৰু। নহয়, এইটো তাৰমানে এনে মানুহজনে উঠি কিনে এনে থাকিব পাৰে, ফটো চটো উঠা বা এনেকুৱা টাইপৰ কিবা কিবি এনেকুৱা টাইপৰ। যিয়ে নহওক
ভাল লাগিছে এটা বস্তু যে ইয়াতে গছ গছনি যিমান যি হ'লেও গছ গছনি আছে ধুনীয়াকৈ আৰু বহুত চাফ চিকুণ হয় জেগাখিনি যিয়ে নহওক আৰু আহি আহি পালোঁ ইয়াতে কিবা গছৰ এই কি এইটো টায়াৰেদি চকী বনাই দিছে এনেকৈ আৰু বহি কিনে বেলেগ কিনো কৰিব সঁচা কথা ক'ব গ'লে চাওক পাব্লিকক বুজাই আছোঁ সঁচা কথা ক'ব গ'লে ইয়াতে প্ৰথম কথা গছ গছনি বেছি আছে SK হওক কলাক্ষেত্ৰ হওক এইবিলাকতকৈ গছ গছনি বেছি আছে বাকী পৰিস্থিতি একে আৰু ৰুলছ এণ্ড ৰেগুলেশ্যন বহুত গতিকে পাৰ্ক যদি কোনোবা গৰমৰ দিনত আহিব ইচ্ছা কৰে তেতিয়াহ'লে আহিব পাৰে কাৰণ ইয়াতে ডুবি যাই মৰিব পাৰে আপোনালোকে বৰ্তমান ধেত ইমান কি কবি হা